আজি কি হৈছে আপোনাৰ জিলাৰ কি হৈছে? আজি আমাৰ ইয়াতে কি বুলি কয় আমি এখন নতুন গাড়ী কিনিছিলোঁ। এই নতুন গাড়ীখন কি বাক্সা ডিষ্ট্ৰিক্টৰ মটৰছৰ পৰা কিনিছোঁ আৰু আমি গাড়ীখন নাজানো যে ছেকেণ্ড হেণ্ড বুলি আৰু বেলেগৰ নামত যে আছে প্ৰথমতে আমি গম পোৱা নাছিলোঁ। পিছত ইতিমধ্যে গম পালোঁ। গম পাই আমি আজি আহিছোঁ আৰু গাড়ীখন আমি যেতিয়া গাড়ীখন কিনিছিলোঁ আমি নগদ কেছ পইচা দিছোঁ। মই নিজে চেক কাটি পেলাই দিছোঁ পইচাটো। তেওঁলোকে কৈছে কি যেতিয়া কৈছে আমি দুমাহমান পিছত আহিলোঁ। আহোঁতে কৈছে কি বুলি কয় আমি আৰ্চিখন বিচাৰিছিলোঁ আৰু কৈছে কি তেখেতসকলে কৈছে কি অহা সপ্তাহত পাবি, পিছৰ সপ্তাহত বা কেতিয়াবা কয় এমাহত পাবি বুলি কয়। আমি তেনেস্থলত ৰখি আছোঁ। যেতিয়া অক্টোবৰ মাহলৈকে ৰখিলোঁ, তাৰপিছত মই যি অহা নাছিলোঁ আজি আহিলোঁ। তাৰপিছত কি বুলি কয় তেখেতসকলে কৈছে হ'ব বুলি পেলাই। তাৰপিছত মোৰ আকৌ হেনতে আমাৰ এটা কি বুলি কয় ডিলাৰত কাম কৰে ভাইটি এজন আলহী, তেওঁক মই পৰহি দিনা চাব দিলোঁ। দেউতাকে ক'লে বাইদেউ এইখন গাড়ী আপোনালোকৰ নামত নাই, এজন ইমজানুল হকৰ নামত আছে, ৰেজিষ্ট্ৰেশ্যন আছে, তেওঁলোকৰ নামত আছে, আপোনালোকৰ নামত এতিয়ালৈকে হোৱা নাই বুলি ক'লে। তেতিয়া আৰু মোৰ ভয়ো লাগিল, যিহেতু ইমান কেছ পইচা নিজে দিছোঁ, যিহেতু আৰু যদি নহয় আজি আমি বাহিৰতো নিব নোৱাৰোঁ গাড়ীখন। মই ডিউটিত অহা বাহিৰে মানে ক'তো যোৱাই নহয় তাৰমানে গাড়ীখন। কিমান টকা দিছিলে আপোনালোকে গাড়ীখন? 79 দিছোঁ নগদ। নতুন গাড়ী নতুন গাড়ী, কিন্তু আপোনালোক পুৰণা গাড়ী দিছে। আজি আপোনালোকক পইচাটো ঘূৰাই দিব বিচাৰিছে নেকি? আজি আমাক পইচাটো ঘূৰাই দিব বিচাৰিছে, আমি পইচাটো নলওঁ। কি গাড়ী আছিলে? গ্লেমাৰ। এতিয়া আপোনালোকে কি বিচাৰিছে? এতিয়া আমি কৰ্তৃপক্ষৰ ওচৰত মানে অলপ হেৰি বিচাৰিছোঁ আৰু পইচা বিচাৰিছোঁ আৰু যিহেতু আমাকে এনেকুৱা কৰিছে আৰু বা কিমান কৰিছে বেলেগক, সেইটো আমাৰ ভাৱ হৈছে আৰু যাতে এনেকুৱা আমাৰ দৰে মানে ভুগিব নালাগে, তাৰ কাৰণে আমি ব্যৱস্থা ল'ম বুলি ভাবিছোঁ। গোৰেশ্বৰস্থিত বাক্সা মটৰ্ছৰ পৰা বিপুল ডেকা নামৰ ব্যক্তিজনে এখন গাড়ী কিনিছিলে, নতুন গাড়ী, আৰু সম্পূৰ্ণভাৱে পইচা আদায় দিছিলে নতুন গাড়ীৰে। তেখেতসকলে নতুন গাড়ী বুলি কৈ বিক্ৰী কৰিছিল বিপুল ডেকাৰ ওচৰত। কিন্তু তেখেতসকলে যেতিয়া আৰ্চিখন পোৱা নাছিল, বাৰে বাৰে তাঁত বাতিকাৰীও আৰ্চিখন নোপোৱাত তেখেতসকলৰ সন্দেহ উপজিল আৰু দ্বিতীয় অফিচৰ কৰ্মচাৰীৰ জৰিয়তে তেখেতসকলে এইখন অনলাইন যোগে গম পালে যে গাড়ীখন অলৰেডি কোনো এজন ব্যক্তিৰ নামত ৰেজিষ্ট্ৰেশ্যন হৈ আছে আৰু ইনচুৰ কৰা আছে। গতিকে তেখেতসকলে পিছত গম পালে যে এইখন এখন পুৰণা গাড়ী। এই কথাষাৰ অৱগত হোৱাৰ পিছত তেখেতসকলে ডিলাৰত আহিছিল যদিও ডিলাৰৰ ব্যক্তিসকলে এখেতসকলক ভয় ভাবুকিৰে ধমকি দি পঠায়, যাৰ বাবে আজি আমাৰ সদৌ কোচাবী ছাত্ৰ সন্থাৰ ওচৰত তেখেতসকল আহিল আৰু আমি বিষয়টো জনাৰ কাৰণে ডিলাৰত আহিলোঁ। ডিলাৰত অহাৰ পিছত মেনেজাৰে ক'লে যে গাড়ীখন আচলতে পুৰণা আছিল আৰু তেখেতক আজি আমি পইচাটো আদায় দিম, আৰু মালিকেও ক'লে যে আমাৰ পুৰণা ডিলাৰ হয়, এখন নতুন গাড়ী ডিলাৰ নহয়। গতিকে আচলতে নতুন গাড়ী বুলি কৈ এনেকুৱা কিমান গ্ৰাহকক ঠগি আছে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক সদৌ কোচাবী ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ কৰিছোঁ, অনতিপলমে বাক্সা মটৰ্ছ, এই গোৰেশ্বৰস্থিত বাক্সা মটৰ্ছখন চিল কৰিব লাগে। বুজিছোঁ যিখিনি মই বুজাবলগীয়া। এতিয়া কাষ্টমাৰ যদি বুজি পায় তেখেতৰ কথা, যদি বুজি নাপায় তেখেতৰ অভিযোগ দিছে তেওঁলোকে ছেকেণ্ড বাইক এখন নতুন বাইক বুলি বিক্ৰী কৰা বুলি তেওঁলোকে অভিযোগ দিছে। হয়তো আমিতো ছেকেণ্ড হেণ্ড বিক্ৰী কৰোঁ, আমাৰ অথৰিটিয়ে ছেকেণ্ড হেণ্ড বিক্ৰী কৰোঁ। সেইটোৱে তেওঁলোকে নতুন গাড়ীহে কিনিব আহিছিলে, আপোনালোকে ছেকেণ্ড হেণ্ড গাড়ী তেখেতক অলৰেডি বস্তুখিনি ঘূৰাই দিয়া হৈছে। তো তেখেতৰ অনুমতি অবিহনে আমি বিক্ৰী নকৰোঁ, তেখেতৰ অনুমতি পোৱাৰ কাৰণে আমি বিক্ৰী কৰিছোঁ। ছেকেণ্ড গাড়ী বিক্ৰী কৰাটো হয় আৰু হয় ছেকেণ্ড বিক্ৰী না। এতিয়া তেওঁ কি হ'ব তোমালোকে? মই ক'বলৈ একো নাই, অলৰেডি মই কাষ্টমাৰ যিমান এইখিনি বুজিছোঁ আপোনালোকৰ কথাটো বুজিছোঁ।